যোৱা বিধানসভা নিৰ্বাচনৰ আগত মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছিল বুথ সভাপতিসকলৰ লগত যে জিকাৰ লগে লগে আমি 9টা সমষ্টিও বুথ সন্মিলন এটা কাৰ্যসূচী ৰাখিম। মানে বুথৰ সভাপতিসকলৰ লগত চিনা পৰিচয়, মণ্ডল সভাপতিসকলৰ লগত চিনা পৰিচয়, এই কাৰ্যসূচীটো আজি ইয়াত হাওৰাঘাটত ৰাখিছোঁ। যোগদান কাৰ্যসূচী আজি কংগ্ৰেছৰ পৰা APSLC দলৰ পৰা আজি 170 ফেমিলি আজি ভাৰতীয় জনতা পাৰ্টি দললৈ যোগদান কৰিছে। চাওক, ইয়াততো বিশেষকৈ আমি ৰাস্তা পদূলি, বিশেষকৈ আমাৰ হাওৰাঘাট সমষ্টি 9টা সমষ্টিৰ ভিতৰত 3টা সমষ্টিটো একেবাৰে পাহাৰ এলেকাত আছে। গতিকে এই পাহাৰ এলেকাত হয় যোৱা 5 বছৰত বহুত ৰাস্তা ঘাট নিৰ্মাণ হৈছে, কিন্তু প্ৰথম এই ৰাস্তা ঘাট দলং এইবিলাকে মই প্ৰথম ষ্টেপ ল'ম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ আগত। এইমতে মই অহা যিটো জুলাই মাহত যিটো বাজেট ছেশ্যন হ'ব, বাজেট ছেশ্যন হোৱাৰ লগে লগে এই আঁচনিসমূহ আহি পাব। বিভিন্ন জনগোষ্ঠীৰ 1 বছৰৰ পিছত কাউন্সিলৰ নিৰ্বাচন হ'ব। মই ইয়াৰ মণ্ডলৰ আৰু বুথৰ সভাপতি আৰু ৰাইজক অনুৰোধ কৰিছোঁ যে এইবাৰ ভাল এটা প্ৰাৰ্থী দিয়ক ইয়াৰ পৰা, কাৰণ 5 বছৰতে ইয়াৰ ডেভেলপমেণ্ট পিছ পৰি গৈছে, যিহেতু কাউন্সিলৰ কাৰ্যবাহী সদস্য হোৱা নাই। গতিকে অহা যিটো আমাৰ 1 বছৰ 27ত যিটো কাউন্সিলৰ নিৰ্বাচন হ'ব, আপোনালোকে ৰাইজে হৈ দল হৈ আপোনালোকে এজন ভাল প্ৰাৰ্থী দিয়ক, যাতে মানে 5 বছৰ ক্ৰমে মই এইটো সদনত উঠাম। এইটো যিহেতু এইটো হাওৰাঘাট চাব ডিভিজন হেডকোৱাৰ্টাৰ ইয়াত হ'ব লাগে বুলি ৰাইজেও ডিমাণ্ড কৰিছে, সেইমতে হ'ব।